স্যাটেলাইটে উদঙালে ভাৰত পাকিস্তান যুদ্ধৰ সত্য নিউয়ৰ্ক টাইমছে স্বীকাৰ কৰিলে ভাৰতৰ সামৰিক শক্তি নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম আজিৰ মুখ্য খবৰ ভাৰত পাকিস্তানৰ মাজত শেহতীয়াকৈ সংঘটিত হোৱা চাৰিদিনীয়া সামৰিক সংঘাতৰ প্ৰকৃত ছবি এতিয়া স্যাটেলাইটে উদঙাইছে নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰা এটা বিশেষ প্ৰতিবেদনত ভাৰতৰ সামৰিক সফলতা স্বীকাৰ কৰা হৈছে নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি ভাৰতীয় সেনাই পাকিস্তানৰ বহু গুৰুত্বপূৰ্ণ বিমান ঘাটি ৰানৱে আৰু সামৰিক সুবিধাসমূহ লক্ষ্য কৰি নিখুঁতভাৱে আক্ৰমণ চলাইছিল বিশেষকৈ ভুলাৰী নুৰ খান আৰু খৰগোধা বিমান ঘাটিত হোৱা আক্ৰমণবোৰৰ ফলত পাকিস্তানৰ ৰানৱে সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হৈছে স্যাটেলাইটৰ ফটোৱে ভাৰতৰ এই আক্ৰমণবোৰৰ স্পষ্ট প্ৰমাণ আগবঢ়াইছে যুদ্ধৰ পূৰ্বে আৰু পাছৰ তুলনামূলক ছবি বিশ্লেষণ কৰি দেখা গৈছে যে ভাৰতীয় অস্ত্ৰই লক্ষ্যত নিখুঁতভাৱে আঘাত কৰিছে নিউয়ৰ্ক টাইমছৰ মতে এইটো হৈছে ডেৰ শতিকাৰ ভিতৰত আটাইতকৈ ভয়ংকৰ সামৰিক সংঘাত য'ত দুয়োখন দেশেই মিছাইল ড্ৰোন আৰু হাইটেক অস্ত্ৰ ব্যৱহাৰ কৰিছিল পাকিস্তানে যি স্থলত ভাৰতৰ বিমান ঘাটি ধ্বংস কৰাৰ দাবী কৰিছিল সেই স্থানসমূহত স্যাটেলাইটে কোনো ক্ষতি নোহোৱা বুলি প্ৰতিবেদনত কোৱা হৈছে পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়াত অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতীয় বাহিনীয়ে অভিযান চলায় এই অভিযানত পাকিস্তানৰ পছৰুক চিয়ালকোট আৰু ৰহিম ইয়াৰ খানৰ ৰাডাৰ আৰু বিমান ঘাটিসমূহ গুৰুতৰ ক্ষতিসাধন কৰা হয় এই প্ৰতিবেদন একে সময়তে ভাৰতৰ প্ৰতিৰক্ষা শক্তিৰ প্ৰমাণ আৰু শান্তি বজাই ৰাখিবলৈ ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিৰো চিহ্ন আজি এতিয়ালৈকে ইয়াতে শেষ কৰিছোঁ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ